জাইকাৰ সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ আনুষ্ঠানিক আৰু যি আমি আংশিকভাৱে ইয়াক আজি আৰম্ভ কৰিলোঁ সেই উপলক্ষে আয়োজিত এই অনুষ্ঠানত উপস্থিত থাকি আমি সকলোৱে নথৈ আনন্দিত হৈছোঁ। বিশুদ্ধ খোৱা পানী লাভৰ ক্ষেত্ৰত গুৱাহাটীবাসীয়ে দীৰ্ঘদিনে লাভ কৰি থকা সমস্যা আজিৰ পৰা কিছু লাঘৱ হ'ব আৰু সেই দিশৰ পৰা আজিৰ দিনটোক আমি এক মাইলৰ খুঁটি বুলিয়ে অভিহিত কৰিম। এই অনুষ্ঠানৰ জৰিয়তে আজি আমাৰ এই প্ৰকল্পটোৰ অধীনত দৈনিক 60 মিলিয়ন লিটাৰ ক্ষমতা সম্পন্ন আমাৰ পানী যোগান ইনটেক আজি আমি শুভ উদ্বোধন কৰিছোঁ। ৱাটাৰ ট্ৰিটমেণ্ট প্লেণ্ট ৰামচাহিল আৰু অমিয়নগৰত দুটাকৈ জলভাণ্ডাৰ বা ৰিজাৰ্ভাৰ আৰু 106 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাইপলাইন আৰু এই গোটেইখিনি কৰাৰ পিছত আমি 14টা DMA এৰিয়াত পানী যোগান ধৰিব পাৰিম আৰু প্ৰায় 13,000 ঘৰলৈ আমি 24 ঘণ্টাৰ নিৰন্তৰ পানী বিশুদ্ধ খোৱা পানী আমি যোগান ধৰিব পাৰিম। আপোনালোকে জানে যে আমাৰ লক্ষ্য হৈছে প্ৰায় 1 লাখ লোকক সামৰি লোৱা। 2024 চনৰ মাৰ্চ মাহৰ আগতে আমি এই প্ৰকল্পটোক সামৰি ল'ব খুজিছোঁ আৰু ইয়াৰ বাবে আমি এটা নিৰ্ধাৰিত লক্ষ্য ঠিক কৰি লৈছোঁ। উত্তৰ গুৱাহাটী নগৰ অঞ্চলত যি আমাৰ প্ৰজেক্ট য'ত ইণ্ডিপেণ্ডেণ্ট আমাৰ এটা ইনটেক ৱেল হ'ব, ইয়াৰ পৰা আমি তাত পানী নিনিওঁ। যিটো ইনটেক ৱেল আমাৰ প্ৰায় 37 মিলিয়ন লিটাৰ আমাৰ পানী আমি ল'ম, সেই প্ৰকল্পটো আমি মাৰ্চ মাহত শেষ কৰিব খুজিছোঁ। পৰৱৰ্তী পৰ্যায়ত আমি এপ্ৰিলৰ পৰা জুনৰ ভিতৰত লিচু বাগান নৰকাসুৰ এৰিয়া আছে, সেই গোটেই এৰিয়াটোত আমি জুলাইৰ পৰা ডিচেম্বৰ 2023ৰ ভিতৰত আৰু গীতানগৰৰ পৰা সোণাইঘুলি এই যিটো আমাৰ ৰিজাৰ্ভিয়ৰ আছে তাৰ পৰা আমি জানুৱাৰী আৰু মাৰ্চৰ ভিতৰত, গতিকে মাৰ্চ 2023 তাৰিখৰ চনত হৈছিল কোভিড পেণ্ডেমিক, বহুতো ঘাট, যে এই প্ৰজেক্টটোৰ সন্মুখত থকা যিমান বাধা আছিল আমি সকলোখিনি ইয়াক আঁতৰাব পাৰিছোঁ। এতিয়া মাত্ৰ ৰাইজৰ সহযোগিতা লাগে। ক'ৰবাত ৰাস্তা খান্দিব, ক'ৰবাত অলপ আছে। এই গোটেই পথ আমি এবছৰৰ ভিতৰত অতিক্ৰম কৰিব পাৰিম আৰু গুৱাহাটীৰ ৰাইজে, বিশেষকৈ পূব গুৱাহাটী সমষ্টিৰ ৰাইজে এটা সৰ্বাংগ সুন্দৰ পানী যোগান প্ৰকল্প লাভ কৰিব পাৰিব। যোৱা গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত জুলাই মাহৰ আগতে আমি এই প্ৰকল্পটোৰ পাৰ্চিয়েল কমিশ্যনিং কৰিম। যদিও আমি জুলাই বুলি কৈছিলোঁ, প্ৰায় 6 মাহ আগতে অৰ্থাৎ ডিচেম্বৰ মাহতে আমি ইয়াক পাৰ্চিয়েল কমিশ্যনিং কৰিব পাৰিছোঁ আৰু আমাৰ নিৰ্ধাৰিত লক্ষ্য মই বিশ্বাস কৰোঁ যে অহা এটা বছৰত আমি সম্পূৰ্ণ কৰিব পাৰিম। ইয়াৰ পিছত আমাৰ লক্ষ্য থাকিব যে সদিলাপুৰৰ পৰা বা আজাৰাৰ পৰা সমগ্ৰ জালুকবাৰী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ পানী যোগান প্ৰকল্প সম্পূৰ্ণ কৰা। তাতো বহুখিনি বাধা আছিলে, বাধাবিলাক আমি লাহে লাহে আঁতৰাইছোঁ। মই বিশ্বাস কৰোঁ যে জানুৱাৰী মাহত আমি কেবিনেটত ইয়াৰ বাবে নতুন ধনৰাশি আবণ্টন দিব পাৰিম, নতুন কণ্ট্ৰেক্টৰ আমি আনিব পাৰিম আৰু মই বিশ্বাস কৰোঁ যে 2025 চনৰ ভিতৰত আমি আন যিটো প্ৰকল্প অৰ্থাৎ ভৰলুমুখ, লাল গণেশ, ফটাশিল, সেই সমগ্ৰ অঞ্চলটোত পাণ্ডু মালিগাঁৱতো আমি পানী দিবলৈ সক্ষম হ'ম। তাৰ লগে লগে ADBৰ আৰ্থিক সাহায্যৰে আমি আৰু এটা পানী যোগান প্ৰকল্প আমি ৰূপায়ণ কৰি আহিছোঁ। সেই প্ৰকল্পটো আমি আমাৰ সম্পূৰ্ণ এই যিটো ত্বৰান্বিত গতিত আমি কাম কৰিম যে 13,000 ফেমিলিৰ কাৰণে আজি আমি কানেকশ্যন মুকলি কৰি দিছোঁ। ৰাইজে পানী যোগান আঁচনি কানেকশ্যন লওক, আমাক ফিডবেক দিয়ক
যাতে য'ত আমি আৰু ইম্প্ৰুভ কৰিবলগীয়া আছে তাত যাতে আমি আৰু ইম্প্ৰুভ কৰিম এইখিনি চাব পৰাটো আমাৰ কাৰণে মই ভাবোঁ যে এটা অত্যন্ত ডাঙৰ সফলতা আৰু এই কামখিনি হৈ যোৱাৰ পিছত বাকীখিনি সমাপ্ত কৰিবলৈ সময় নালাগিব আটাইতকৈ ক্ৰিটিকেল কামখিনি আজি আমি সমাপ্ত কৰিব পাৰিলোঁ এই প্ৰকল্পৰ 2011 পৰা বহুজনে এই প্ৰকল্প সমাপ্ত কৰাৰ বাবে প্ৰচেষ্টা কৰি আহিছিলে বিশেষকৈ তেতিয়াৰ জিডিডি ডিপাৰ্টমেণ্ট আজি দহুৱা গুৱাহাটী জল বোৰ্ড মই সকলোকে আজিৰ এই শুভ দিনত ধন্যবাদ জনাইছোঁ বিশেষকৈ আমাৰ মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াক তেখেতৰ গতিশীল নেতৃত্বৰ বাবে মই অভিনন্দন জনাইছোঁ আৰু মই আশা কৰিম যে তেখেতৰ নিৰন্তৰ প্ৰচেষ্টাত এই পানী যোগান প্ৰকল্পক আমি সমাপ্তিৰ পথলৈ লৈ যাব পাৰিম এই প্ৰকল্প সমাপ্তিৰ ক্ষেত্ৰত এটা অত্যন্ত সুন্দৰ নেতৃত্ব দিয়াৰ বাবে আমাৰ ডিপাৰ্টমেণ্টৰ কমিশনাৰ শ্ৰীমতী কবিতা পদ্মনাভন আৰু জল বোৰ্ডৰ মেনেজিং ডিৰেক্টৰ আৰু আমাৰ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল জা ডাঙৰীয়াকো মই অভিনন্দন জনাইছোঁ আৰু মই আশা কৰোঁ যে তেখেতসকলে দিনে নিশাই পৰিশ্ৰম কৰি এই প্ৰজেক্টটোক সম্পূৰ্ণকৰণৰ বাবে আগবঢ়াই লৈ যাব The partial commission of the JICA-assisted Guwahati water supply project is a major success in providing pure drinking water to the residents of Guwahati. We faced many challenges during its implementation. At some point of time, I thought this project will never be feasible. But always we thought that let us give one try more. And in that process today we came to this position. I must appreciate the patience of JICA, Government of Japan, because I am sure that this is one of the most longest project I think for them also. Experience must be very, very bitter. It cannot be a very good experience. On behalf of people of Assam, I express my deep regret as well as I assure that now onwards we work in full vigor and we live up to expectation. Thank you for the patience you have shown to us. Our commitment, resilience and coordination made this today a reality. On this significant occasion, I thank each of the stakeholders who have stood firm with us in removing the obstacles and moving forward. I put on record the support we have received from the Government of India. The successful implementation of this project is an example of Honorable Prime Minister Sri Narendra Modi's commitment for sustainable development of Assam and Northeast. I also put on record our deep appreciation to our Minister External Affairs Sri Jaishankarji. He came to this project site along with the Excellency Ambassador of Japan. He encouraged us that please complete this project because this is not just a water supply project. This is symbolized relation between India and Japan. And his word of inspiration has definitely motivated us. And I want to put deep sense of gratitude to Sri Jaishankarji also on this occasion. This year, both Japan and India is celebrating 70th anniversary of our diplomatic relationship. It is really significant that this year is also coming to end with a positive note of at least partial commissioning of this project. It is noteworthy that this project is a flagship program of JICA's outreach in the northeastern region. The official from the Embassy of Japan, Ministry of the External Affairs, Government of India, Japan International Cooperation Agency, all are present amidst us here today. I appreciate their support, cooperation that each one of you have extended to our government. We have reached a milestone today. However, I do admit a long way to go, still a long way to go. And I want to give you assurance that we'll do everything possible so that although it is a project is delayed, but it symbolizes at the end,
is symbolize a very happy ending. People will get pure drinking water. People will get a in a way certain that yes, we are going to get 24 hours drinking water. And I am sure that with the team at present we will be able to achieve that milestone. I want to assure once again to Excellencies on behalf of the government of Assam and people of Assam. Our relationship with JICA, in spite of this project, I always said this project is not a very shining example to cite, but in spite of that, we are going ahead. JICA has recently agreed to extend Assam a big help on improving health infrastructure. In fact, super specialty hospital will be constructed in all the medical colleges. Some district hospital will come up with JICA's assistance, and in that project we are dot on time, and I am sure that we will be able to achieve all the milestone. Another project is pending, Guwahati Suarez project. That is also because of delay. We run into certain rough weather, but I am sure that we will be able to bring that project also in track because we are meeting today after this ceremony. We are meeting, and I am sure that recently I have also met all the important people in Government of India so that we can track this project also, Suarez project also again online. Land allotment has been done, initial preparation has been done, and I think that learning from this experience we will be able to take that project also in a faster way. Shraddhar Rais, আজি মই আগতেই কৈছোঁ যে আমাৰ বাবে আজিৰ দিনটো অত্যন্ত এটা আনন্দৰ দিন। যোৱা এটা বছৰত আপোনালোকে দেখিছে যে গুৱাহাটী মহানগৰীখনক সজাই পৰাই তোলাৰ বাবে অসম চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা লৈ আহিছে। আজি খুব কম সময়ৰ ভিতৰতে আমি ফ্লাইঅভাৰবোৰ নিৰ্মাণ কৰিব পাৰিছোঁ, সম্পূৰ্ণ কৰিব পাৰিছোঁ। আজি আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত আমি জেটি নিৰ্মাণ কৰি আছোঁ, ব্ৰহ্মপুত্ৰৰ ওপৰত আমি ৰিভাৰ ফ্ৰণ্ট নিৰ্মাণ কৰি আছোঁ। আজি এক প্ৰকাৰ ক'ব গ'লে গুৱাহাটীৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ কাৰণে আমি প্ৰতিটো ক্ষেত্ৰতে যোৱা 1.5 বছৰত আমি যথেষ্ট আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ। মই আশা কৰোঁ যে অহা বছৰৰ পৰা গুৱাহাটী ৰিং ৰোড প্ৰজেক্টৰ কামো আৰম্ভ হ'ব, যি আমাক বাইহাটা চাৰিআলিৰ পৰা একেবাৰে জাগিৰোড হৈ গুৱাহাটীলৈ নাৰেংগী কৰোৱাৰ ওপৰেদি আমাক এটা ডাঙৰ ৰিং ৰোড দিব গৈ আছে। গুৱাহাটী পৌৰ নিগম সাংঘাতিক ধৰণে এক্সটেনশ্যন হ'ব, সেই কামো আমি অহা বছৰৰ পৰা আৰম্ভ কৰিব পাৰিম। চানমাৰী আৰু নুনমাটি আৰু গুৱাহাটী ক্লাবৰ মাজত প্ৰায় 7 কিলোমিটাৰৰ ফ্লাইঅভাৰ আমি অনুমোদন জনাইছোঁ, যাতে গুৱাহাটীত ট্ৰেফিক জাম একেবাৰে নোহোৱা হ'ব পাৰে। মালিগাঁও ফ্লাইঅভাৰ আমি এই বছৰৰ এপ্ৰিল মে মাহত, অহা বছৰ, মই এই বছৰ বুলিয়ে কৈছোঁ যদি 23ত ভৰি দিয়া নাই, আমি এপ্ৰিল মে মাহত অহা বছৰত আমি শেষ কৰিব পাৰিম। জুৰুডৰ ফ্লাইঅভাৰ আমি বাই পূজা আমি অহা বছৰ শেষ কৰিব পাৰিম। মই ভাবোঁ যে বাই অল ইণ্ডিকেশ্যন most of our projects আমি 2024 চনৰ ভিতৰত শেষ কৰিব পাৰিম। গুৱাহাটী উত্তৰ গুৱাহাটীৰ দলঙো তেতিয়ালৈকে সম্পূৰ্ণ হৈ যাব। আমি এখন অত্যন্ত মই ক'ব গ'লে অভিজাত গুৱাহাটীৰ বাবে আমি অপেক্ষা কৰি আছোঁ। আজি বহু দিনৰ মূৰত আমি গুৱাহাটীক ইয়াৰ যিটো লেজিটিমেট যিটো পজিশ্যন, সেই পজিশ্যনক লৈ যোৱাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰিছোঁ। আপোনালোকৰ সকলোৰে সহায় সহযোগিতা হ'লে আমি নিশ্চয় আমাৰ ইস্পিত লক্ষ্যত আমি উপনীত হ'ব পাৰিম। পুনৰ এবাৰ মই আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আটাইকে ধন্যবাদ জনাইছোঁ। আমাৰ অসম চৰকাৰৰ নগৰ উন্নয়ন আৰু গৃহ বিভাগৰ প্ৰতিগৰাকী বিষয়া কৰ্মচাৰীক ধন্যবাদ জনাইছোঁ, আৰু মই আশা কৰোঁ যে সকলোৱে নতুন উদ্যমেৰে আজি যিখিনি আমি
success palu. It may be a small success, but it's a great inspiration to walk forward. Gotike ajir success tuk amar muldhon hisape loi ami jate dine nikhai ei prokolpoto সম্পূৰ্ণ কৰাৰ কাৰণে নিজক সমৰ্পণ কৰো তাৰ বাবে মই আটাইকে পুনৰ এবাৰ আহ্বান জনাইছো once again I put on record our deep appreciation to the government of Japan and JICA for their all the sympathy and empathy for the people of Assam and I know that Northeast is very important, symbolize a very important position in the heart and minds of JICA and as well as government of Japan. We will continue to cooperate. We will strengthen India-Japan relationship. We will strengthen the relationship between government of Assam and the people of Japan. With this word, once again, I'd like to thank all our guests today. I am sure that you will come back not only to Guwahati next time, you will come back, Excellency, to Kaziranga to see one rhino. Thank you so much. ৰাজনীতিৰ পথাৰৰ পৰা খেতি পথাৰলৈ অপৰাধৰ পৰা ন্যায়লৈ দুৰ্নীতিৰ পৰা সংস্কৃতিলৈ প্ৰতিটো ক্ষণত সলনি হোৱা দেশৰ খবৰ আমাৰ দৃষ্টি অসম অৰুণাচল লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন খবৰ আপোনাৰ হাতত কেৱল ভাৰত ওৱানত